নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি যিহেতু 19 তাৰিখ আৰু যোৱা মাহৰ 19 তাৰিখে কি হৈ গ'ল আমাৰ অসমত সকলোৱে যিহেতু জানে আৰু আজি আমাৰ মাজৰ পৰা জুবিন দা নোহোৱা সম্পূৰ্ণ এমাহ হৈ গ'ল আৰু বহুত বেছি বেয়াও লাগি আছে, দুখো লাগি আছে, মনটো ইমান বেছি ভাল নহয়। কিন্তু তাৰ মাজতে এটা বহুত ভাল খবৰ মানে গম পাইছোঁ। আমাৰ ইয়াত জুবিন দাৰ মানে প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আজি 19 তাৰিখে। কালি 18 তাৰিখে নগাঁও পুনিগুদামৰ পৰা প্ৰতিমূৰ্তিটো অনা হ'ল আৰু আজি 8 বজাৰ পৰা কাৰ্যসূচী আছে। তো তালৈকে যাম ভাবিছোঁ, আপোনালোককো দেখাওঁ আৰু ইমান ভাল দিনটো যদি মই মানে সাঁচি নাৰাখোঁ কেনেকৈ হ'ব, সেইকাৰণে ভিডিঅ'টো বনালোঁ। তাত বহুত ধৰণৰ কাৰ্যসূচী আছে আৰু বহুত আপোনালোককো দেখাম কোন কোন আহিব, কি হ'ব আৰু আশা কৰোঁ ভিডিঅ'টো লাষ্টলৈকে কণ্টিনিউ কৰি চাই থাকিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ধুনীয়াকৈ এতিয়া মই গা পা ধুইকৈ ওলাই লওঁ, তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখাম, আপোনালোকে লাষ্টলৈকে চাই গৈ থাকিব। আৰু গাইছ ইফালে আহি পেলাই এতিয়া যিহেতু লগৰজনীৰ লগত যাম, তাইৰ কাৰণে ৰখি আছোঁ। ঘৰৰ পৰা অলপমান খোজকাঢ়ি আহিলোঁ আৰু এতিয়া ৰখি আছোঁ, তাই আহিব আৰু যাম, আপোনালোককো দেখাই থাকিম, ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। গাইছ এতিয়া আমি আহি আছোঁ, তো গৈ পাই লওঁ, তাৰপিছত দেখাই আছোঁ ভিডিঅ'ত। গাইছ আহি পালোহি, এতিয়া দেখাই আছোঁ আপোনালোকক। তাত মই কিবা ক'লে শুনা নাপাব, তো দেখাই আছোঁ, চাই থাকক। আজি হাঁহি আছোঁ ক'ব তোমাৰো, আজি হাঁহি আছোঁ আমাৰ সকলোৰে পৰিচিত ৰাজা বৰুৱাদেৱ। ৰাজা বৰুৱাদেৱ আমাৰ আমন্ত্ৰণক্ৰমে আহি আজি কৰ্তৃপক্ষক উপস্থিত হৈছেহি। আমি তেখেতক মঞ্চলৈকে আগুৱাই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গৰ এই দীৰ্ঘ সময়ৰ যি সাংগীতিক যাত্ৰা, এই সাংগীতিক যাত্ৰাত ৰাজা বৰুৱাদেৱৰ অৱদান অনস্বীকাৰ্য। আমি মঞ্চলৈকে আগুৱাই আনিবলৈ অনুৰোধ জনাইছোঁ জুবিন গাৰ্গৰ পৰম বন্ধু তথা সংগীতিক সংগী পাৰ্থপ্ৰতিম গোস্বামীদেৱ। পাৰ্থপ্ৰতিম গোস্বামীদেৱক আমি আদৰণি জনাইছোঁ কামিৰ বুকুলৈ। ক্ষমা কৰিলোঁ আৰু তেওঁৰ আত্মাৰ দুখৰ খবৰ জীয়াই আছে, জীয়াই থাকিব প্ৰজন্মৰ শিল্পী অনন্ত। এমাহ হ'ল আৰু দাদা নোহোৱাকৈ আজি প্ৰথম মঞ্চটো। ইমান দিনে ছাৰে, জুবিন ছাৰে য'ত যায় আমাক লৈ যায়। আজি এনেকুৱা লাগিছে আমি আমাৰ লগত তেওঁক লৈ আহিছোঁ, তেওঁৰ কিবা এটা অনুষ্ঠানৰ কাৰণে। জুবিনৰ মৃত্যুৰ পিছত কোন প্ৰথমবাৰৰ বাবে গাইছ আমি ইয়াক খিচিৰি খাব আহিছোঁ, এও খাব আহিছে দেই। গাইছ এতিয়া আমি ঘৰলৈ গুচি আহিলোঁ আৰু তো গাইছ এতিয়া ৰাতি যিহেতু ভাওনা হ'ব আৰু প্ৰগ্ৰামো হ'ব, তো চাবলৈ কাৰণে এতিয়া ওলাইছোঁ, আপোনালোককো দেখাম, চাই থাকক। হেই